এবাৰ আকৌ আহিলোঁ দুটামান কিয়লৈ চাব আৰু কেনে পাই ক'ব। বেলেগ ধৰ্মৰ উৎসৱ পাৰ্বণত ইঘৰে সিঘৰলৈ ফুৰিবলৈ নাযায়। বেলেগ ধৰ্মৰ উৎসৱ পাৰ্বণত ইঘৰে সিঘৰলৈ ফুৰিবলৈ নাযায়। বেলেগ খেলৰ ভনীয়েকৰ বিয়াখন বায়েকৰ ঘৰৰ কিয় কোনেও নাখায়? গুৰুজনাৰ আদৰ্শত ভকত সমাজে সমন্বয়ৰ ভেটি গঢ়ে বুলি কয়। গুৰুজনাৰ আদৰ্শত ভকত সমাজে সমন্বয়ৰ ভেটি গঢ়ে বুলি কয়। সেইখন সমাজৰ সন্মুখতে কিয় একেটা চুবুৰীতে দুটা নামঘৰ হয়? ঘৰৰ চোতালত জীয়েকৰ বিয়াখন বংশ পৰিয়ালৰ কোনেও নাচায়। ঘৰৰ চোতালত জীয়েকৰ বিয়াখন বংশ পৰিয়ালৰ কোনেও নাচায়। বেলেগ খেলৰ বাবেই মাক দেউতাকেও কিয় হোমপুৰা বিয়া চাব নাপায়? উপযুক্ত ল'ৰা পায়ো দেউতাকৰ আপত্তি, ছোৱালীৰ প্ৰেমিক বেলেগ জাতিৰ। উপযুক্ত ল'ৰা পায়ো দেউতাকৰ আপত্তি, ছোৱালীৰ প্ৰেমিক বেলেগ জাতিৰ। একেই জাতিৰে ল'ৰা বিদেশী, এতিয়া পিছে কিয় নকৰা খাতিৰ? কম বয়সতে স্বামী ঢুকালেও ছোৱালীজনীয়ে বিধৱা নাম পায়। কম বয়সতে স্বামী ঢুকালেও ছোৱালীজনীয়ে বিধৱা নাম পায়। 50 বছৰীয়া পত্নীহীনজনৰ বাবে আজিলৈকে কিয় একো নাম নাই? সকলোৰে মনৰ প্ৰশ্ন এইবোৰ, উত্তৰ বিচাৰিলে সমাজৰ ভয়। পিছে সোধাততো কোনো আপত্তি নাই, সুধিলেই জানো বিতৰ্ক হয়? আগৰ ভিডিঅ'টোত আটাইৰে সঁহাৰি পাই বৰ ভাল লাগিল। মোৰ ফালৰ পৰা ধন্যবাদ ল'ব।